Hello. Okay. Hey, আপোনালোকৰ সন্মুখত ভিগু কাশ্যপ এটা নিকটতম হতে চলেছে একাকি জয় গান শুনেছো অচিনা বৰ্ষা হয় হেৰুৱাইছে খোৱাটো নলয় এই সংখ্যাবোৰ এতিয়া সমাগম যেন খোৱাপাতে ৰাখিব তোমাৰ চুৰ কেৱল তোমাৰ চুৰ আৰু কি জানা তোমাৰ বাছি সদায় খোৱা হয় জনম পাৰ হয় জনম জনম আকাশে কলে বতাহে কলে আকাশী তৰা তুমি সঁচাই মোৰে নদীয়ে কলে উঠাবলে কলে আকাশী তৰা তুমি সঁচাই মোৰে
Thank you so much. Hello, okay, দেখো না ভাল লাগিছে নে নাই ৰাজ? এইখিনিতে আমি সম্বৰ্ধনাৰ মাজলৈ আহিছোঁ আৰু ভৃগুদাক সম্বৰ্ধনা জনাব প্ৰাণধন বৰুৱা। ধন্যবাদ। হেল্ল', অসম আৰক্ষী মহান দিৱস 2018 উপস্থিত সকলো ৰাইজলৈ জনাইছোঁ প্ৰণাম, শ্ৰদ্ধা আৰু খাত বিহু আজি শেষ আৰু খাত বিহু নিয়াৰ আৰু বহুত বহুত বেছিকৈ শুভকামনা। যোৱা বছৰো আহিছিলোঁ 5 তাৰিখে অনুষ্ঠান আছিল আৰু এইবাৰ আগতীয়াকৈ খুব ভাল লাগিছে। অৰবিন্দ দা প্ৰত্যেকটো গোটেই বছৰতে দেখিব হয়তো সম্মত থাকে আৰু অৰবিন্দ দাই কৈছিলে এটা অনুষ্ঠান আছে আৰু সেইখিনি একেটা কথাতে আহিছোঁ। গতিকে আমাৰ অসম আৰক্ষী বহাগী উৎসৱ সমিতিৰ স্পেচিয়েলি মই কৈছোঁ যিবোৰ ব্যক্তি যিবোৰ দাদা আমাৰ আছে কমিটিখনত এটা জোৰকৈ হাত চাপৰি দিব লাগিব সকলোৱে, আমাৰ ভাল লাগিব তেতিয়া। থেংক ইউ। আমি 1 মিনিট সময় লৈছোঁ অনুষ্ঠান আৰম্ভ কৰিম। হেল্ল', লাউড আগৰটো ঠিকে আছিলে এইটো কেলে কমাটো। হেল্ল', এটা উকি শুনিলে ভাল লাগিব, এটা চিনেমা এটা শুনিলে ভাল লাগিব দেই। আৰু আমাৰ অনুষ্ঠান পূৰ্বতে অনুষ্ঠান চলাই থকা প্ৰত্যেকটো ৰেচপেক্টেড চেনেলছৰ কাৰণে এটা জোৰকৈ হাত চাপৰি দিয়ক। প্ৰতিদিন টাইম ৰামধেনু আৰু যি চেনেল আহিছে মই গম পোৱা নাই সকলোৱে জনাইছোঁ ধন্যবাদ। প্ৰাণ নিউজ আছে, থেংক ইউ ছ' মাছ। হাত চাপৰিটো বেছিকৈ আহিলে বেছি ভাল লাগিব অনুষ্ঠানখিনি কৰি দেই। থেংক ইউ। আৰু অকণমান লগ পালে ভাল পাম আৰু অকণমান লগ পাব পুলিচ জানা লাগিব এতিয়াই গান। হেল্ল', অ'কে আৰু গীতটো ভৰাই যোৱা বছৰতে যি গীত কৰিছিলোঁ খুব জনপ্ৰিয়, আপোনালোকে চাইছে শুনিছে দেখিছে এই গীত গাইছোঁ। ভাল গাইছে ঘৰৰ সকলোৱে। চকুৰ কাজৰে পগলা কৰিলে ৰাতি ৰাতি কোমলে নিদিয়ে। এটা কিমান মোৰ ছোৱালীয়ে কাজৰ লগাই বহুত বেছি ভাল পায়, হাত কৰিলে দিলে ভাল পাম আৰু সকলোৱে। ঠিক আছে, সকলোৱে এনজয় কৰিব, ভাল লাগিব আমাৰ এনজয় কৰিছোঁ।
Thank you so much. And monitor please side karo. Monitor please side karo. Please karo monitor. This side karo. Please the monitor. Hello. So monitor please karo for him. अब please karo. वैसे ले लो. Hello. Hello. Tôi đọc lên số môn hả? Hai tôi bút bài giải tôi không ai được đọc. Hello. Đây là cô. Hello. Dạ. Kita lố số lagi cô. Hello. Dạ. Dili tadi cô boleh, dili tadi. Hello. अब आज की क्या समझ को जरूर लोग इस बुले में बोले वो पर देखो तो साइंस है कुछ है ठीक है ऐसा करो को थैंक यू
Thank you so much. Thank you. এনেকৈ সহযোগিতা আগবঢ়ালে ভাল লাগে. Thank you. এবাৰ গাবলৈ লৈছোঁ আমাৰ যোৱা 4টা বছৰ আগত কীৰ্তি কৰিছিলোঁ আৰু কীৰ্তি যথেষ্ট জনপ্ৰিয়. মই ভাবোঁ ইয়াত সমগ্ৰ ৰাইজে যদি এষাৰি মোৰ গাই খুব ভাল লাগিব. মই চবকে দায়িত্ব কৰিলে এনেকৈ চাওঁ. আচ্ছা ঠিক আছে. গতিকে মই বিচাৰোঁ আপুনি যদি এষাৰি গায় খুব ভাল লাগিব. এনেকুৱা আছিলে গাইছিলোঁ মই মিউজিক আছে প্ৰাণ কৰোঁ তেখেতক. যদি মনত আছে এষাৰি গাব আমাৰ ভাল লাগিব. অ'কে সারি টকা সারি আনা আসলে বলা তখন করে পাওয়ে না সমুদ্র রাইছে যে এখানে গায় ভালো লাগিব এই আমার রাইছে সারি টকা সারি আনা গায় গায় খেলেছিল দুধে পতি বিশালবা মাথায় বেশি ভালো লাগে রে মনে 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 ও মনি বাবা ওই তোমার সোয়াদি বলতাম আমিয়া হয় হয় কথা কয় আচ্ছা হয় যদি আপোনালোকে ক'ব ও মনি বাবা ওই তোমার ধরা বলতাম বেশি ধুনিয়া কোনটো সঁচা একদম 2 নম্বৰ ধৰাবোৰ সদায় কওক নেকি মই সেইকাৰণে গাবলৈ বিচাৰিম আপোনাৰ দোষৰ বাবে ভুইটো পগলা সঁচা কথাটো দেই নিজৰ ঘৰত সকলোৱে ভাল লাগিব. থেংক ইউ. আৰু এই গীতটি আমাৰ সকলোৱে শ্ৰদ্ধাৰ কিৰণ কুমাৰ দাস ছাৰে খুব ভাল পায়. যদি অনুষ্ঠানটি চাই আছে গীতটি আপোনালোকে ডেডিকেট কৰিছোঁ. নিশ্চয় থেংক ইউ.
এটা কাম কৰো বাকীখিনি আপোনালোকে মোৰ গাঁও চাব যেন ভাল লাগিব দুটি পুতি মনে মোৰ দুখুৰ লাগি ভাল লাগছে না ভাল লাগছে যে হাতে পিঠে ভালো দিতে লাগবো থ্যাংক ইউ সো মাচ থ্যাংক ইউ এবার পুলিশ দাদা শুনিব না অত কথা তো শুনিব কত শুনিব তো এটা পুলিশত চাকৰি কৰা মানুহ কোনে কোনে কোন আছে হাত চলো পলে গেছে পুলিশত চাকৰি কৰা মানুহ আমি পুলিশলৈ গৈ এগুলো আছে
গোটেইখিনি ফুলিছে ইয়াৰ পিছত কাম ফুলিছে দাদু আৰু এইবাৰ গাবলৈ লৈছোঁ অটোৱালাৰ চিকটটো অটোৱালাটো ওলাইছিলোঁ আমি আৰু কোনে কোনে শুনিছে চাইছে হাতখন ওপৰলৈ দিয়কচোন বাপৰে বঢ়িয়া তেতিয়াহ'লে এখাৰি গাব পাৰিব মোৰ লগত আচ্ছা তেতিয়াহ'লে এটা শব্দ মোৰ লগত চলেই হ'ল আহে যায় হ'ব তাকে দেখি দেখি যদি পুতিবলে যদি কোনোবাই তাতে তোৰ মন কি আচ্ছা এইফালেতো ঠিকে আছে এইফালে বাইদেউ মানে ঘৰত টিপটপ ভাতটো খাই আহি পেলাই এনেকে পইচা যি কৰা কৰি থাক ষ্টেজ খনতে আমি এনেকৈ থাকিম ইমান চুপচাপ কেলৈ বহি আছে বাৰু এটা উঠি মাৰিব পাৰে আপোনালোকে একো নহয় একো নাযায় উঠি নামাৰিব দেই আমাৰ এই গীতটো ৰাজা আৰু পিছত ধুনীয়াকৈ ভাল লাগে তাৰ বাবে অশেষ ধন্যবাদ আৰু এফাকি যদি গাই ভাল লাগিব হা মই আৰম্ভ কৰিছোঁ মই লাইট অফ কৰি দিলে বেছি ভালকৈ গাই লাইট অফ কৰি দিলোঁ বাহ বাহ মৰম দিলি যোৱা দুবছৰ তাকে দেখি দেখি যদি পুতিবলে যদি কোনোবাই তাতে তোৰ মন কি অলপ ঝুমকে তাতে তোৰ মন কি তাতে তোৰ মন কি আচ্ছা মই এবাৰ চাম দেই কোনফালে বেছি ভালকৈ গাইছে আৰু যোনটো ফালে বেছি ভালকৈ গাইছে মই সেইফালে নামি যাম ঠিক আছে বিৰাট বিপদ আৰম্ভ কৰিছোঁ
ঠিকে আছে আমার পিছফালে থকা পকাই খুব ধুনীয়া লাগিছে দেই বিৰাট ধুনীয়া লাগিছে ৰেইন ডান্স কৰি আছে খুব ধুনীয়াকৈ ভাল লাগিছে খুব ভাল লাগিছে আমাৰ পুলিচ দাদা গাইছে আপোনালোকৰ কাৰণে এনজয় কৰক আমি বহুতখিনি মেৰুদণ্ড ধৰণে গীত কৰি থাকোঁ কিন্তু তাৰ মাজত যোৱাটি বছৰ তাৰ আগৰ বছৰ মোৰ মন গ'ল আচলতে আমাৰ সমাজৰ যিখিনি আৰক্ষী বিষয় আছে প্ৰত্যেকটো সময়ত তেখেতসকলক ৰাইজে এটা বেলেগ বিভিন্ন চকুৰে চায় মই বেয়া বুলি নকওঁ কিন্তু সেইটো সময়ত তেখেতসকলৰ মাজত সোমাই থকা কিছুমান ওচৰৰ বাহিৰৰ চৌকাখিনি আমি কেতিয়াও নেদেখোঁ আপোনালোকে নাভাবিব মোৰ ঘৰত কোনোবা পুলিচ আছিল বুলি মোৰ দেউতাও পুলিচ নহয় মাও পুলিচ নহয় বা দাদা কোনো ফেমিলিত পুলিচ নাই কিন্তু সেইখিনি কথা মই ভাবিছোঁ তেখেতসকলৰ যি ওচৰ নাই আজি আমি বিহুত মন গৈছে আমি ইচ্ছা কৰিছোঁ আমি পিন্ধি আছোঁ ৰং বিৰঙৰ কাপোৰ কিন্তু তেখেতসকলক এতিয়াও দেখিবলৈ পাইছে বহুতখিনি মই পোচাকধাৰী ব্যক্তি দেখিছোঁ এটা জোৰ হাত চাপৰি তেখেতসকলৰ কাৰণে যিসকলে নিজৰ সকলোখিনি ব্যক্তি নিজৰ সকলোখিনি উত্তম আমাৰ আমাৰ নামত উৎসৰ্গা কৰে কিন্তু যদিও কাৰণে উৎসৰ্গা কৰে যাতে আমি ভালকৈ ফটো উদযাপন কৰিব পাৰোঁ কিন্তু তেখেতসকলৰ এটা ফেমিলি আছে তেখেতসকলৰ এটা উৎসৱ উদযাপন কৰাৰ ক্ষমতা আছে স্বাধীনতা আছে এইখিনি কথা ভাবি পেলাই আমি কৰিছিলোঁ 2016 চনত যদি গীত কল্পনা পাটৰ বেগৰ মই গাইছিলোঁ সকলোৱে শুনিছে চাইছে গতিকে এই গীতটো আপোনালোক সকলো শ্ৰদ্ধা আৰক্ষী বিষয়াসকলে ডেডিকেট কৰিছোঁ এটা আমি হাত চাপৰি আৰক্ষী বিষয়াসকলৰ কাৰণে সকলোৱে থেংক ইউ
হয় ও পুলিশ দাদা নাই জীবন দেখো মজা দেখো Bye.
Thank you. Evan. Halo. Kamu dari itu kemana? Halo. Dari mana ini? Halo. Halo. Please listen. Also please listen. Again. Alhamdulillah mari semua. Eko আমি এদিকে কি করছি হ্যাং করে দিন হবিছে না আপনাকে হ্যাং করে দিন ঠিক আছে এনজয় করব বলে তাওলিয়া সোনিয়া দিদি কথা কি ওই আমি গাবলিয়া রে কোকে জানে ওলে ওলি মামা আপনি না সোনা হাত করে লাগে হবে সকলোকে বিহুৰক কথা উদ্দেশ্য বনাইছোঁ বিহু বলতে মই ভৱিষ্যত বিজুতি কৰিছিলোঁ ৰাইজে আশা কৰিছে আশা কৰিছোঁ আপোনালোকেও ভাল পাব শুনি সকলো একেলগে হ'বনে আমি আপোনালোকে এখন ফুলাম গামোচা উদযাপন কৰি দৰ্শকৰ পৰা সম্বৰ্ধনা নিবেদন কৰিবলৈ আমি জনাইছোঁ বুঝি গেছে তো বা আমার বুঝে জানো
অতক্ষণ চালাই লৈছো তাৰপিছত আকৌ বিহু নাচিম আমাৰ সময় সীমা 12টা 12:30 লাগে 12:05 कसम से ऑटो लगाओ दूर मत जाना फसले जो प्यार के उसे भूल जा এই গীতটো পিছত মানৱ আহিব মনলৈ বা সময় নাই আৰু আধা ঘণ্টা সময় আছে ইয়াত যদি সময় সুযোগ মিলে বিহু গাম দেই নিজৰ গাম কিন্তু Thank you.
অলপমান ভিউ গৈছোঁ আমি 12টা 12:30 লৈছোঁ যদি লাগে আমি কয়েক মিনিট আছে সময় কিমান লাগি যায় গতিকে এখানে এই ভিডিও লেকচার আছে সংগীত আছে থ্যাংক ইউ দাদা দাদা বলবা দেখেন আসলে বহুত ভালো হয়ে গেছে স্পেশাল কিছু দাদা আপনারা কোনে দিলে ভালো হবে এবার ভুলে লাগি যাচ্ছে থ্যাংক ইউ
আমাৰ গুৱাহাটীত মাছ মৰা যোনটো ট্ৰেণ্ড সেই ট্ৰেণ্ডৰ অকণমান কম মাছলৈ কোনে কোনে গম পাইছে হাতখন ওপৰলৈ দিয়কচোন এবাৰ চাওঁ গম পাইছে পুৰণি বিহু গীত আপোনালোকে নকলে হাত চাপৰ দি দিলে আৰম্ভ কৰিব পাৰিম মাছে মাৰিবলৈ যাবলৈ এফাকি গাওকচোন মই শুনিবলৈ মন কৰোঁ কেতিয়াবা মাছে মাৰিবলৈ যাবলৈ ঘৰতে থাকিবে ঘূৰিব সোমাই ঘূৰিব চাই মাছে মাৰিবলৈ Thank you.
আমাৰ ল'ৰাবোৰে তোমাক কথা কৈ কৈছে সঁচানে মিছা কৈ দিব দেই নিজকে ভাবে কেটে না বলে নিজকে ভাবে কেটে না বলে ভাবলে কি হবে যে তুই ফার্নান্ডেজ বলে এটা শব্দ রিপিট করবো কৈছে গ্যাস গ্যাস বলে জুড়ে গ্যাস 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 ভক্তি হত সত্যি কাপড়ে ভক্তি হত সত্যি সত্যি কাপড়ে আসলে মিশা কতই আপনার দিশা আসলে আচ্ছা আমার লগত যেটা আমার একটু আসলে একই গীত গাব লাগিব সংগীতের গীত শুনক তাৰপিছত বিদায় মাৰিম ঠিক আছে সংগীতের ভাবিছো আমি বিনয় গাইছো তুমি সকলে মিলে বিনয় গাইছো খুব ভালো লাগিল আমি তেখেতৰ শিল্পী
When the